হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই নিশ্চয় গমেই পাইছে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত। তো যিবিলাকে BSFৰ ট্ৰেমৰ ৰানিং পাছ কৰিছিলে বা ফিজিকেল পাছ কৰিছিলে, তো তেওঁলোকৰ ৰাইটেন এক্সামৰ এডমিট কাৰ্ড আহি গ'ল। তো বহুত বেছি ভাল খবৰ। তো আপোনালোকৰ হাতত বেছি সময় নাই, মাজত মাত্ৰ 15 দিনমান বাকী আছে। তো আপোনালোকে প্ৰেক্টিছ কৰি থাকক আৰু আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব BSFৰ মেইন ৱেবছাইটত গৈ। তো আৰু যদি আপোনালোকে নোৱাৰে তেনেহ'লে মই ডিছক্ৰিপশ্যনত লিংক দি আছোঁ, তাতে গৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু এইবাৰ এক্সাম হ'ব ৱেষ্ট বেংগলৰ দাৰ্জিলিঙত আৰু গুৱাহাটীত। তো আপোনালোকৰ এডমিট কাৰ্ডত লিখা আছে, তো আপোনালোকৰ ক'ত পৰিছে। তো দুটা চেণ্টাৰ আছে আৰু এইবাৰ এক্সামৰ 100টা কুৱেশ্যন থাকিব, তো নেগেটিভ মাৰ্ক নাথাকে। তো আপোনালোকক ভয় কৰিবলগীয়া একো কথা নাই। আৰু আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰোঁতে দিব লাগিব ৰোল নাম্বাৰ আৰু পাছৱাৰ্ড। পাছৱাৰ্ডটো হৈছে আপোনাৰ ডেট অফ বাৰ্থ, আৰু কিছুমানৰ পাছৱাৰ্ডটো মানে ডেট অফ বাৰ্থটো ভুল হৈছে। তো BSFৰ ফালৰ পৰা তেওঁলোকক মেছেজ দিয়া হৈছে আৰু তেওঁলোকক পাছৱাৰ্ডটো কি হয় তো আপোনালোকক মেছেজৰ জৰিয়তে পঠাই দিছে। তো আপোনালোকে সেইটো মাৰিলেহে আপোনাৰ এডমিট কাৰ্ড ওলাব। আৰু যিসকলৰ ভুল হোৱা নাই, তো নিজৰ ডেট অফ বাৰ্থটো মাৰিলে এডমিট কাৰ্ড আহি যাব। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে, যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে কমেণ্টত জনাব। আৰু যদি আপোনালোকে মোৰ চেনেলত পোনপ্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কৰিব নাপাহৰিব। তো এনে সৰু সৰু ইনফৰমেশ্যন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তো নেক্সট এটা ভিডিঅ'লৈ আপোনাৰ মাজত আহিছোঁ। আজিলৈ বাই, জয় হিন্দ।